হেল্ল' গাইজ আহক আজি দেৰি নকৰোঁ আৰু আজি ভিডিঅ'টো আৰম্ভ কৰোঁ মানে যিহেতু আমাৰ ঘৰত কিবা এটা পাতিব আৰু সেইটো কি আপোনালোকক দেখাই আছোঁ যিহেতু ভিডিঅ'বিলাক চাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'বিলাক ভাল লাগিলে চেনেলটো শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আহক আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ দেখিছে আৰু এইজনী হৈছে মানে আমাৰ চাই যাব আমাৰ ঘৰত দুই এটাকৈ আলহী দেখিছে আৰু ল'ৰা ছোৱালীবিলাক দেখিছে নিশ্চয় এইটো আমাৰ মৰমৰ আৰু এই ভাগিনী মানে দেখাব আৰু আপোনালোকে চাই দিব এইয়া দাদাইকক মানে খিলিকা দিছে এইটো আমাৰ দিব্যা আৰু দেখাই আছোঁ আমাৰ ঘৰত আজি মানে অলপ মানে হুলস্থুল পৰিৱেশ দেখাম আৰু চাই যাব আৰু এইজনীয়ে হৈছে আমাৰ বাৰ্বি মানে বাৰ্বি ভাগৰ আজি যিহেতু জন্মদিন আৰু তাকে মানে বাৰ্বি বাৰ্থডে পাতিছে আৰু নিয়ম এটা আৰু ধৰি লওক সৰুকৈ হ'লেও আৰু তাকে এয়া আমাৰ বাৰ্বি যে অকণমান মানে দুষ্ট আছে দেই বহুত দুষ্ট ইয়াত দেখিছে নাই একদম কুকুৰ চুকুৰ লৈ মেলি আছে এইখনে সৈতে কেক কাটিব আপোনালোকে নাপাহৰিব চাই যাব আজি কেক কাটিব কেনেকৈ আৰু দেখাই আছোঁ আপোনালোকক আৰু ঘৰত মানে আলহী অলপ বেছি হৈছে দেখিছে আৰু আপোনালোকক দেখাই আছোঁ যিহেতু মানে বাৰ্বি মানে মোমায়েক আৰু মাহীয়েকহঁতক মানে মোলৈ লাজ কৰে অলপ মানে দেখাই আছোঁ আৰু যিহেতু এইটো আমাৰ মানে বাৰ্বি মোমায়েক এইটো নামটো বাইল মোৰ মৰমতে দি লৈছোঁ মহিতা মই মৰমতে দিছোঁ মহিতা আৰু যিহেতু এইজনী দেখিছে আৰু মাহীয়েক আৰু মোৰ মৰমৰ মালটো এইটো মোৰ মাল তাকে মোলৈ মানে অলপ অলপ লাজ কৰে মানে মই ধেমালি কৰি থাকোঁ যিহেতু আৰু এইকেইটা বহি আছে মানে ভিতৰতে সোমাই আছে এয়া দেখিছে আৰু আপোনালোকক দেখাই আছোঁ ভিডিঅ' এতিয়ালৈকে খতম হোৱা নাই কাৰণ কেলৈ কেকটোতো আছেই কাটিবলৈ কিমানটো ডাঙৰ কেক কাটিম আপোনাক আপোনালোকক দেখাই আছোঁ বাৰ্বি আৰু মই যাম এতিয়া যিহেতু মানে কেকটো চাব লাগিব কাৰণ কেকটো মানে ফ্ৰিজতে ভৰাই থৈ দিছে বাৰ্বি আমি কেকটো চাওঁ মানে ফ্ৰিজত ভৰাই থৈ দিছে আমি কেকটো খাব লাগিব এতিয়া হা না হা হা এতিয়া নাখায় কেতিয়া খায় কেতিয়া খায় কেকটো মানে কেকটো মানে ফ্ৰিজৰ ভিতৰতে ভৰাই থৈ দিয়া আছে মানে কেকটো মানে পেকিং কৰি থোৱা আছে আৰু নখোলে ভাগি থাকিব চা নখোলে থাকক চা আমাৰ ছোৱালীজনী মানে অলপ মানে বাৰ্থডেটো চাব মন গৈছে যিহেতু এতিয়া নেদেখাওঁ কাৰণ সৰু সৰু ল'ৰা ছোৱালী যিহেতু মানে মানুহ নাথাকিলে সিহঁতে হয়তো কেকটো ভাঙি পেলাব পাৰে তাকে ভিডিঅ'বিলাক খতম নাই হোৱা আৰু আপোনালোকে চাই থাকিব এতিয়া মানে আমাৰ ঘৰত যিহেতু মানে বেলুন ফুলা কম্পিটিশ্যন চলিছে মানে যিহেতু বাৰ্থডে মানে ওলমাব লাগিব যে আৰু এই আমাৰ ঘৰত মানে এতিয়া বেলুনৰ আয়োজন চলি আছে মানে খোলাই আছে দেখাই আছোঁ কোনে কিমান বেলুন খোলাব পাৰে আপোনালোকক এতিয়া আমাৰ ঘৰত এয়া মানে কি ক'ম আৰু মা দুখ মানে মা ভাগৰ বাৰ্থডেটো যে নপতা হ'লেও আমি মা বহুত দুখ জলকা মাৰি মানে মায়ে চাই আছে খং কৰিছে মানে মোৰ যে বাৰ্থডেটো কিহৰ কাৰণে সিহঁতি নাপাতে আৰু যে কি নহওক আৰু এয়া মানে আমাৰ ঘৰত মানে আজি বেলুন ফুলাই আছে আৰু এয়া বাৰ্বি যিহেতু বাৰ্থডে মানে বাৰ্বিয়ে বেলুন এটাকে যিমান পাইছে সিমান অকাই পকাই মানে কামুৰিছে আৰু ফুলাইছে এয়া আমাৰ মানে বেলুন ফুলাইছে আৰু এইয়া বেলুন ফুলোৱা মানুহ আৰু দেখাই আছোঁ আপোনালোকক এইটো চিনাকি কৈ দিয়া নাছিলোঁ এইটো হৈছে আমাৰ বাৰ্বি মানে মোমায়েক মানে এই আৰু এইটো দেখাম এইটো দেখিছে এইটো মানে মোৰ হিয়া দিয়া নিয়াকণ মানে হিয়া দিয়া আৰু নিয়া
এইখন হাঁহিটো ধুনীয়া লাগিছে বকা নাচাব খালি মোক লাগিব আকৌ দেই এইজনী মোৰ হিয়াতীয়া আৰু যিহেতু মানে এইজনী ৰঙা পিচটো পিন্ধি থকাজনী এইজনী মোৰ ছোৱালীজনী অনন্যা আৰু এয়া মানে আমাৰ বেলুন তোমাৰটো দেখা ভাতো কালা আৰু এইয়া বেলুন এনেকৈ লগাব লাগিব যিহেতু দেখাম আৰু আপোনাক No. আৰু এই বাৰবি গোটেই কেকলে লাগে আমাৰ লগতে এইজনীৰ নাম হৈছে টিকৰি কংকত চোকা টিকৰি এটা দিয়া টিকৰি আৰু এয়া হৈছে মোৰ জানু মেৰি ডাৰ্লিং মেৰা জানু হে দেখাই আছো আৰু ভিতৰ কাৰ্যসূচীবিলাক দেখাই আছো আৰু ভিতৰ কাৰ্যসূচী এনেকৈ চলোৱা